ৱাৰিয়ৰ্ছ সদায় আৰ্তজনৰ কাষত, দুখীয়া দৰিদ্ৰৰ কাষত। ৱাৰিয়ৰ্ছে সদায় দুখীয়া দৰিদ্ৰ পদপথত আশ্ৰয় গ্ৰহণ কৰা সেইসকল ব্যক্তিৰ বাবে কাম কৰি আহিছে আৰু সদায় কাম কৰি যাব। আপোনালোকে দেখা পাইছে সমগ্ৰ অসমতে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনালোকে দেখা পাইছে গোটেই সমগ্ৰ অসমতে ৱাৰিয়ৰ্ছে অসহায়সকলৰ বাবে বস্ত্ৰ বিতৰণ কৰি আছে। সেই তেনেকৈ আজি আমাৰ লখিমপুৰ জিলা কমিটিও বিভিন্ন অসহায় পদপথত যিসকলে বাস কৰি আছে তেওঁলোকৰ বাবে বস্ত্ৰ যোগান ধৰি আছে। এইটো গোটেই আমি ধৰক অসমতে আমাৰ 24খন জিলাৰ ৱাৰিয়ৰ্ছ কমিটি আমি ধৰক যিমান দুখীয়া মানুহ থাকে আপোনালোকৰ এতিয়া এনেকুৱা ধৰক অসহায় ব্যক্তিক আমি সহায় কৰি আহি আছোঁ। আৰু এনে আপোনাৰ আমাৰ লখিমপুৰতো এনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এনেকুৱা বিভিন্ন অসহায় লোকক আমি কাপোৰ বিতৰণ কৰি আছোঁ। আপোনালোকে দেখা পাইছে আমাৰ বিষয়ববীয়াসকলে অসহায় যিসকল ব্যক্তি আছে তেওঁলোকক কাপোৰ যোগান ধৰাত ব্যস্ত হৈ পৰিছে। কমলাবৰীয়া আঞ্চলিকৰ মই সম্পাদিকা আৰু আমাৰ সভানেত্ৰী বাইদেউ আহিছে। কমলাবৰীয়া আপোনাৰ ৰাংচালি বজাৰত অলপমান দৰিদ্ৰ ৰেখাৰ তলৰ খাপৰ মানুহ অলপমান আমি গোটাই দিলোঁ। গোটাই পিনে তাতে আমি অলপমান কাপোৰ বিতৰণ কৰিছোঁ। তালৈ আমি জিলাৰ সতীৰ্থসকল আহিছে, আহি পিনে আমাকো সহযোগিতা কৰি দিছে। তাৰ কাৰণে আমি নিজে আনন্দিত হৈছোঁ। ৱাৰিয়ৰ্ছৰ কাম কৰি ভাল লাগিছে আৰু আমি ইমান মানুহ যেনে আমি কাপোৰ বিতৰণ কৰি আছোঁ। আগলৈও যাতে এনেকৈ আমি দৰিদ্ৰ মানুহক সহায় কৰিব পাৰোঁ তাকে কামনা কৰিলোঁ। অসমতে আজি কাৰ্যসূচী হাতত লোৱা হৈছে। গোটেই সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাৰ জিলা সমিতি আৰু কমলাবৰীয়া আঞ্চলিক সমিতিৰ সহযোগত আমিও কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। লখিমপুৰ জিলাৰ জনসংযোগ সম্পাদিকাই তাৰ বিষয়ে দুআষাৰমান আপোনালোকৰ আগত অৱগত কৰিব। নমস্কাৰ, মই আশাৰণী নাথ, লখিমপুৰ জিলা সমিতিৰ ৱাৰিয়ৰ্ছৰ জনসংযোগ সম্পাদিকা। আজি সমগ্ৰ অসমত ৱাৰিয়ৰ্ছৰ উদ্যোগত যি কাৰ্যসূচী লোৱা হৈছে তাৰে সফল ৰূপায়ণ কৰিবলৈ আমি লখিমপুৰ জিলা সমিতি ওলাই আহিছোঁ। লগতে আমাৰ কমলাবৰীয়া আঞ্চলিকো আমাৰ লগত আছে। আজি আমি লখিমপুৰ জিলাৰ ভালেকেইখন ঠাইত কাপোৰ বিতৰণ কৰিছোঁ। আমি এই কাপোৰ বিতৰণ সহায় কৰিছিল আমাৰ লখিমপুৰ জিলাৰ বিভিন্ন ঠাইৰ ব্যক্তিসকলে। যিসকল ব্যক্তিয়ে আমাক আমাৰ এই কাপোৰ বিতৰণৰ কাৰ্যসূচী সহায় কৰিছিল সকলোকে আমি লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সকলোকে অনুৰোধ জনাইছোঁ যিসকলৰ ঘৰত ব্যৱহাৰ উপযোগী কাপোৰ আছে তেওঁলোকে সেই কাপোৰসমূহ এনেকুৱা এজন ব্যক্তিক দিয়ক যিসকলে ঠাণ্ডাত কঁপি থাকিবলগীয়া হয়। তেওঁলোকৰো সুবিধা হ'ব। যদিহে আপোনালোকে দিবলৈ অসুবিধা পায় তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ পৰা কাপোৰখিনি সংগ্ৰহ কৰি আনি লখিমপুৰ জিলাৰ আৰ্তজনৰ মাজত বিতৰণ কৰিম। আমাৰ লগত আছে কমলাবৰীয়া আঞ্চলিক সমিতিৰ সভানেত্ৰী মহোদয়া, তেওঁৰ পৰা আমি দুআষাৰমান শুনিব বিচাৰিম। নমস্কাৰ, মই মিছ আজিজা বেগম। মই লখিমপুৰ জিলাৰ কমলাবৰীয়া আঞ্চলিকৰ মই সভানেত্ৰী। আজি আমাৰ গোটেই অসমজুৰি যিটো এটা বহুত ধুনীয়া এটা প্ৰগ্ৰেম হৈ আছে, এই প্ৰগ্ৰেমটোত আমি ইমান উতঃপুতকৈ আমি কাম কৰিছোঁ। বহুত ভাল লাগিছে। এনেকৈ যাতে সকলো ওলাই আহক আৰু আমি যিখিনি আজিৰ দিনটোত কাপোৰ বিতৰণ কৰিলোঁ সেইখিনিতো ভাল ধৰণেই হৈ গ'ল। বাকী যিখিনি আমাৰ আছে মজুত আছে সেইখিনি আমি এই দুমাহ বুলি নকওঁ আৰু, কিন্তু তাৰ এই সপ্তাহ জুৰি এইটো কাৰ্যসূচী আমি হাতত ল'ম আৰু কাপোৰখিনি বিতৰণ কৰিম। সকলো যাতে এই প্ৰগ্ৰেমটোৰ কাৰণে ওলাই আহে। আমাৰ লগত কমলাবৰীয়া আঞ্চলিকৰ সম্পাদিকা মহোদয় আছে, তেওঁৰ পৰাও দুআষাৰমান শুনিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম চৈয়দা গুলেনা বেগম। মই কমলাবৰীয়া আঞ্চলিকৰ সম্পাদিকা। মই ৱাৰিয়ৰ্ছৰ বিষয়েনো কি ক'ম আৰু, সকলোৱে দেখি আছে, শুনিয়ে আছে মোবাইলত আৰু মানুহৰ মুখে মুখে। ৱাৰিয়ৰ্ছ মই প্ৰথমতে গম পোৱা নাছিলোঁ ৱাৰিয়ৰ্ছ কি বস্তু, কিন্তু এতিয়া মই সোমাই পিনি গম পালোঁ যে এইটো এটা বহুত ভাল লাগিছে ইয়াত সোমাই পিনে। গতিকে আপোনালোকেও সকলোৱে আহক, আমাৰ লগত সহযোগ কৰক। আমি কমলাবৰীয়া আঞ্চলিকত কাম কৰি বহুতেই ভাল লাগিছে। আৰু আজি 18 ডিচেম্বৰত আমাৰ এটা বহুত ধুনীয়া এটা প্ৰগ্ৰেম আছিলে। আমাৰ অল অসমত 24খন জিলাত অলৰেডি কাম কৰি আছে। আজি কাপোৰ বিতৰণ কৰা হ'ল বহুত জেগাত। আমাৰ ৰাংচালিত বহুত 200-300মান মানুহক কাপোৰ বিতৰণ কৰিলোঁ।
আৰু আমাৰ জিলাৰ বহুত সতীৰ্থ সভানেত্ৰী বাইদেউ আছে লগত, আৰু বহু মানুহ আহি আমাৰ লগত সহযোগ কৰিলে বহুতেই ভাল লাগিছে। আগলৈ যাতে এনেকৈ ৱাৰিয়াৰ্ছৰ কাম কৰি যাম, ভাল লাগিছে কৰি, আৰু সকলোৱে ওলাই আহক, ভাল ভাল কাম কৰিম বুলি আমি কথা দিছোঁ। লগত লখিমপুৰ জিলা সমিতিৰ সভানেত্ৰী মহোদয়া আছে, তেওঁৰ পৰা আমি দুআষাৰ মান শুনিব বিচাৰিছোঁ। নমস্কাৰ, মই লখিমপুৰ জিলাৰ সভানেত্ৰী, মোৰ নাম শ্ৰীমতী দীপালী দাস। মই আজি ৱাৰিয়াৰ্ছৰ যিটো প্ৰগ্ৰেম আমাৰ ৰাজ্যিকৰ বা নিৰ্দেশ দিছিলে, সেই প্ৰগ্ৰেমটো কৰি ইমানেই ভাল লাগিছে, মানে মনত বহুত সুখ লাগিছে যে দুখীয়া যিসকল লোক আছে সেইসকলক আমি অকণমান কাপোৰ দি সহায় কৰিছোঁ, আৰু যিসকলে আমাৰ এই কাপোৰখিনি দি আমাক আতনজনক সহায় কৰিবৰ বাবে যি কাপোৰ দান কৰিছিলে, তেখেতসকললৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু আমাৰ সতীৰ্থবিলাকে আজি ৰাতিপুৱাৰ পৰা এই কাৰ্যসূচীত যিদৰে নিজৰ ভোকে লঘোণে যিখিনি কাৰ্য কৰি আছে, তেখেতসকলৰ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰি সঁচাকৈ আমি আপ্লুত হ'লোঁ। ইমান মানুহৰ অভূতপূৰ্ব সঁহাৰি আমি সঁচাকৈ আপোনালোকক কৈ বা আমি লিখি শেষ কৰিব নোৱাৰোঁ। লখিমপুৰ জিলাৰ প্ৰান্তৰ যিমানবিলাক ব্যক্তি আমাক কাপোৰ দি সহায় সহযোগিতা কৰিলে, তেওঁলোকলৈ আমি এই চেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি কমলাবৰীয়া আঞ্চলিক সমিতি আৰু নগৰ আঞ্চলিক, কাকৈ ৰাজগড় আঞ্চলিক, নাৰায়ণপুৰ আঞ্চলিক, আমাৰ যিসকল আঞ্চলিকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, কাৰ্যসূচী ৰূপায়ণ কৰিছে, তেওঁলোকলৈ আমাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।